হেৰা শুনিছানে? ইমান কৈ চিঞৰি আছো, কিনো কৰি আছা তুমি? হে? মোৰ দেৰি হৈছে, এনেই খৰধৰকৈ কামখিনি কৰি এটাইবলৈ লৈছো। হে? দেৰি নহব জানো? কি কৰি আছানো? হেৰা শুনিছানে? মই চিঞৰি চিঞৰি টেটু ফালি আছো, তুমি একেবাৰে শুনাই নাই কথাষাৰ। গৈছো ইমানকৈ চিঞৰি কিয় ফুৰিছে হে? ময়ো কামহে কৰি আছো হে। আপুনি অকল টেটু ফালি চিঞৰিলেই নহয়। ময়ো গোটেই বাহিৰ ভিতৰখন চাফা তাফা কৰি থব লাগিব। তেহে জোঁৱাই আহিব চহৰৰ পৰা। হে? কি বুলি ভাবিছে? ময়ো কামহে কৰি আছো, ৰ'ব গৈছো। কওকচোন কওক। আইঐ, মানুহটোৱে টেটু ফালি মৰিছে মানে। কওক। যি জোঁৱাই নাতিনীয়ে গাঢ়িব বুলি ৰাতিপুৱাৰ পৰা মানুহটোৱে তত দিয়া নাই, নিজেও তত নোহোৱাকে আছে, মোকো তত দিয়া নাই। কওক এতিয়া কি কবলৈ আছে কওকচোন, মই আহিলো, কওক। হেৰা কি কবা, সেই ফূৰ্তিত ততেই নাই আৰু। দিয়া নাতিনীকেইটালে কিবা এটা আনিব লাগিব নহয়। তাহাঁতিতো পিঠা লাৰু নেখায়। মই যাওঁ টাউনৰ পৰা, চকৰ পৰা গৈ পেলাই কিবা এটা আনোগৈ বজাৰ। সেই তাতে মোনাটো থৈছো, মোনাটো আৰু কাগজ এখনত লিখি থৈছো যি লাগে, সেইখিনি আপুনি আনিলেই হ'ল আৰু। যাওক, মই এইখিনি কৰি গাটো তিয়াই আহি ভাতলৈ যাওঁ। হ'ব তেনেহলে। মোক চাহ অকণ নিদিয়া নেকি? যাওক আহি খাব যাওক। কিবা এটা লৈ আহিব নহয়, তাৰ পৰা চাহ খাব যাওক। সেয়া দিয়ে চাহ খাব। যাওক দেৰি হ'ব, এতিয়া দেৰি হোৱা নাই। পিছে চাহৰ জুতি, অকল চাহৰ মহলা। আৰু তেনেহলে গৈয়ে আহোগৈ দিয়া। ক'ব নোৱাৰা হৈ আছে একেবাৰে মানুহটো। তত দিয়া নাই মোক। এই ঘৰৰ কাম যে একেবাৰে নায়েই নহয়। ইটো নকৰিলে নহয়, সিটো নকৰিলে নহয়। যাওঁ পাই, পিছফালডোখৰ আকৌ কামখিনি কৰিবলৈ আছে নহয়। কৰি লৈ একেবাৰে আজৰি হৈ আহোঁগৈ আৰু। মা, কি কৰি আছানো? দেউতা নাই নেকি? দেউতা, আইতা, ককা। আহ। ভিতৰলৈ আহা। সোণটো মাইনা। জোঁৱাই আহিছে, আহা। ভিতৰলৈকে আহা। ইমান ৰ'দখনত বাপৰে বাপ, বৰ গৰম পালে চাগে দেই, কষ্ট পাইছে চাগে। মাইনা, মাজনী, সোণটো, আহা। মই ৰখি আছো তোমালোকলে। কেতিয়া আহিব মোৰ মইনা পোৱালীকেইটা? মইনাকণ, আহা। আমি আহি গলো। আমালৈ খোৱা বস্তু আনিছা নাই এতিয়া? আনিছো। আহা। ব'লা ভিতৰলৈ যাওঁ। ব'লক, আহক ভিতৰলৈকে যাওঁ। ইমান ৰ'দ দিছে, ব'লক। আহা। ব'লা ভিতৰলৈ ব'লাচোন। ভিতৰতে অকণ জিৰাই ল'বা, ব'লা। হেৰা, যোৱা ভিতৰলৈ লৈ যোৱা। মাজনী, যা। জোঁৱাইক ভিতৰলৈকে লৈ যা। ভিতৰতে অকমান জিৰাবলৈ দে, ফেনখনৰ তলতে। দেউতা, মই ভিতৰলৈকে লৈ যাওঁ। ব'লা মাইনা, অকমান জিৰাই ল'বা, ব'লা। বৰ ৰ'দ দিছে নহয়, গৰমত ভাগৰ লাগিছে নহয়, ব'লা। জোঁৱাই, তুমিও যোৱা, অকমান জিৰাই লোৱাগে যোৱা। আমি খোৱা বোৱাখিনি যোগাৰ কৰি আছো বাৰু, যোৱা। হ'ব দেউতা, হ'ব দিয়ক। আপোনালোকে ইমান কষ্ট কৰিব নালাগে দিয়কচোন। হ'ব, কিবা কিবি আনিছেই চাগে, হোটেলত সোমাইছিলে আহোঁতে। কিবা কিবি বজাৰ কৰি আনিছেই চাগে। একো বনাব নালাগে দেউতা। জোঁৱাইটোও বুজি পাইছে আৰু, ঘৰখনত যে একো নাই, কৰোতা মানুহ নাই, সেইকাৰণে লৈয়ে আহিছে। ইমান বুজি পায় বৰ ভাল জোঁৱাই দেই। এনেনো মই কওঁনে? মোৰ ছোৱালী যিমান ভাল, মোৰ জোঁৱাইও তাতকৈ ভাল, জানেনে? সেয়া মই আৰু ঈশ্বৰক তাকেই খাটি আছো আৰু। ইমান ভাল জোঁৱাই পাবলৈ কিন্তু ভাগ্য লাগিব, জানে নাই?
মোৰ ভণ্টিয়ে চাই দিছিলে বুলিহে আকৌ ইমান ভাল জোঁৱাই পালে। নহ'লে আপোনালোকৰ সেই পৰিয়ালৰ মানুহে আনিছে নহয়, দেখিছোঁ। হ'ব দিয়া, এতিয়া আৰু হ'ল আৰু যি হ'ল ভালেই হ'ল বুলিছোহে। এৰা, ব'লা ব'লা, কি আছে যোগাৰ কৰোঁগৈ। ব'লক ব'লক। মোৰ আজি বৰ ভাল লাগিছে মনটো। ঘৰখন আজিহে ভৰি পৰিলে জানেনে? এৰা, ভাল লাগিবই দিয়াচোন। যি নাতি আহিছে, জোঁৱাই আহিছে, কাৰণো বেয়া লাগিব। ব'লা ব'লা, ৰাতিলে হাঁহ এটা মাৰিবগে লাগিব। হেই, শুনিছে নহয়? আহিলে আৰু এসোপা আহি এতিয়া শেষ নোহোৱালৈকে নাযাব খাই। গম পাইছে নাই? বেছিকে বজাৰ সমাৰ কৰি নাথাকিব। গোটেই গাল আহিছে একেবাৰে। গোটেই খোপা উঠি আহিছে। একদম মাকৰ দেউতাকৰ ঘৰত যে একদম বৰ এসোপা আছে যে, হা? আমাৰ যেনিবা একো ফিউচাৰ নাইহে, ভৱিষ্যত নাইহে যেনিবা। হা হা, হ'ব দিয়া, হ'ব। তুমি তেনেকৈ নিচিঞৰিবাচোন। শুনি পাব হেৰ', শুনি পাব। বৰ লাজ অপমানৰ কথা হ'ব দেই। হে, মা দেউতাইও বৰ দুখ পাব তুমি এনেকৈ হুলস্থুল কৰিলে। গম পাইছা নাই? কেইদিনমানৰ কাৰণেহে আহিছে। হ'ব দিয়া, কিনো হ'ল পিছে? হে, সিহঁতৰো মন যায় নহয় মাক দেউতাকৰ ঘৰলৈ আহিবলৈ, আইতাক ককাৰ ঘৰলৈ আহিবলৈ। তুমি জানো নোযোৱা মাৰ ঘৰলৈ? মই যাওঁ। মোৰ মা দেউতাৰ ঘৰলৈ গ'লে কিমান বস্তু দি পঠিয়াই গম পাই নহয়। হা, মোৰ মা দেউতাৰ ঘৰত অজস্ৰ আছে, খাই শেষ কৰিব নোৱাৰা সম্পত্তি আছে। গম পাইছে নাই? ইয়াত কি আছে আপোনালোকৰ? হা, আপুনি ঘটি অনা টকাকেইটা আৰু ঘৰৰ ভঁৰালৰ ধান শাক মাছ কেইটা, হা, তাকে আহি থাকিব 2 মাহে 3 মাহে মূৰে। আকৌ এটোপোলা লৈও যাব, খাবহে খাব, আকৌ এটোপোলা লৈও যাব। এনেকে আৰু নহব কিন্তু দেই, মই কৈ দিছো কিন্তু কথাষাৰ মনত ৰাখিব। ৰাম, তোমাক আৰু মানে মই হাতযোৰ কৰিছো আৰু দেই। তুমি মনে মনে থকা হেৰ', শুনিব। আজিৰ কাৰণে মনে মনে থকা তুমি। এই 2টা দিন অকমান ধৈৰ্য ধৰা তুমি। তুমিও ঘৰলৈ যাবা বাৰু দেই, তোমাকো ঘৰলৈ পঠিয়াই দিম। সেইটো পাহে চাগে খং উঠিছে তোমাৰ। কথা কবলৈ আহিছে, ঘৰলৈ মনত পৰিছে মোৰ, ঘৰলৈ যাবলৈ মন গৈছে। হা, কথা কবলৈ আহিছে আৰু কথা নাই আৰু, যি মুখত আহে তাকে গাই থাকিব। হ'ব দিয়া, এতিয়া যোৱা আৰু বুজিছানে? তৰ্ক কৰি নাথাকিবা। সেই আহি শুনি পাবহি, তাহাঁতি অকণ ৰেষ্ট লৈছে। গম পাইছা নাই? ময়ো যাওঁ, বজাৰ কেইটামান কৰি আনোগে। আনকগে, আহিছে নহয় খাবলে। লৈ আনক মোনাকে মোনাই। নব, কি কৰিছা তুমি? চোৱাচোন, তোমাক বিচাৰিয়ে মই ঘূৰি ফুৰিছো গোটেইখন। বস্তু কেইটামান আনিছিলো তোমাক দেখুৱাবলে। ব'লাচোন ব'লা। কোৱা। ব'লা আকৌ আমাৰ ৰুমলৈ ব'লাচোন। তোমালৈ কিবা গিফ্ট কেইটামান লৈ আহিছো। জোঁৱাইও একদম মানে বৌলে এইটো লৈ যাওঁ, বৌলে সেইটো লৈ যাওঁ। ব'লা। ৰবা দেই, এতিয়া মই কিবা এটা কৰি আছো। মই পিছত যাম বাৰু দেই তোমালোকৰ তালৈ। ব'লা, আগে চাই লওঁগে ব'লা। বৰ জোৰ জবস্তি কৰা দেই। ব'লা বাৰু, ব'লা, গৈছো ব'লা। হেপী বাৰ্থডে বৌ, হেপী বাৰ্থডে তোমাৰ, হেপী বাৰ্থডে। এইটোৱে সাৰপ্ৰাইজ আছিলে তোমালৈ, গম পাইছা নাই? আমি অহা কাৰণটো এইটোৱেহে। হয় নেকি? মই ভবাই নাই। আমাৰ যে একদম অকণো মনত নাই, মা দেউতাৰো মনত নাই। থেংক ইউ দেই, থেংক ইউ তোমালোকক। বহুত থেংক ইউ দেই বা, তোমালোকৰ যে মনত আছে আকৌ। বাবা, বহুত ভাল লাগিলে পাই। দেখিলা ৰুবি, তোমাক কিমান ভাল পায় ঘৰৰ মানুহখিনিয়ে। মোৰ এজনীয়ে ভন্টি, জানা নাই? ইয়ালৈ নাহিনো কলৈ আহিব? দেখিছা, মোতকৈ তেওঁলোকৰহে মনত আছে তোমাৰ বাৰ্থডে কেতিয়া, তোমাৰ মেৰিজ এনিভাৰ্চাৰী কেতিয়া। জানা ৰুবি, এনেকৈয়ে মিলিয়ে থাকিব লাগিব। তেহে সংসাৰ, তেহে ঘৰ পৰিয়াল বুলি কয়। গম পাইছা নাই? তুমি কিমান খং কৰি আছিলা চোৱাচোন। তোমাক আজি ইমান আনন্দ
তোমাক ইমান ফূৰ্তি সময় সুযোগ এটা দিলে ময়ে পাহৰি গৈছিলো জানানে। বৰ ভাল লাগিলে অ। তুমি আৰু কথাবিলাক ধৰি নাথাকিবা, সংৰাগ নকৰিবা। আহক দিয়া, ইয়ালৈ নাহিনো কলৈ যাব তেওঁলোকে। হয় দিয়ক, মই বৰ ভুল কৰিছিলো। মোৰ বিৰাট ডাঙৰ ভুল এটা হবলৈ লৈছিলে। মই বহুত ডাঙৰ ভুল কৰিবলৈ ওলাইছিলো। মোক যে এইখিনিতে ঈশ্বৰে ৰক্ষা কৰিলে। মই যে কি ভাবি আছিলো তাহাঁতি যে আমাক কি ভাবে, আজিহে প্ৰমাণটো পালো। মোৰ চকু খোল খালে। আপুনি মোক ক্ষমা কৰি দিব। মই মা দেউতাহঁতক ক্ষমাহে বিচাৰিব লাগিব। হ'ব ৰুবি, হ'ব দিয়া, হ'ব। তুমি যে ইমান পতককে সলনি হ'ব পাৰিলা যে, তাকেহে শুনি ভাল লাগিছে, গম পাই ভাল লাগিছে জানানে। হ'ব দিয়া, ব'লা আমি গধূলিলৈ ক'ৰবাত ওলাইয়ে যাওঁ দিয়া, গাড়ীখন লৈ সপৰিয়ালে। ঠিক আছে, তেনেহলে মই ভন্টিহঁতক কওঁগৈ ওলাবলে। যোৱা, সিহঁতক সোনকালে ওলাই ল'বলৈ কোৱা, আৰু মা দেউতাকো কৈ দিবা লগতে। ঠিক আছে বাৰু, মই গৈছো বাৰু, কওঁগৈ।